আৰম্ভ কৰিম না জয় কৃষ্ণ কৃষ্ণ হৰি বল হৰি বল হৰি বল হৰিবাৰ হৰি বল হৰি বল হৰি বল জয় গুৰু শংকৰ হৰিব গুণা কৰ জাকৰি নাই কি পাম তোহাৰি চৰণ ৰেণু হত কোটি বাৰ এক কৰোঁ প্ৰণাম কৃষ্ণ কৃষ্ণ হৰি ও ৰাম নাৰদৰ পূৰ্বজন্মৰ কথন নাৰদে ব্যাসদেৱক তেওঁৰ পূৰ্বৰ জন্মৰ কথা ক'ব আৰম্ভ কৰিছে কিয় কৈছে তেওঁ এতিয়া ব্যাসে মহাভাৰত ৰচনা কৰি তেওঁ মনত কোনো শান্তি পোৱা নাই আৰু সেই অৱস্থাত নাৰদ উপস্থিত হৈছে নাৰদ উপস্থিত হৈ তেওঁ কৈছে যে তুমি কিয় ইমান মনত উগুল টুগুল অৱস্থা হৈ আছে গতিকে তুমি এজন বিদগ্ধ পণ্ডিতৰ যদি এনে অৱস্থা হয় গতিকে তেতিয়া ব্যাসে কৈছে যে মই সমস্ত জ্ঞানী জানো সকলো কথা জানো ভগৱানক সাক্ষাৎ সমাধিস্থত দেখা পাওঁ কিন্তু তথাপিতো কিয় মনত এনে অশান্তি হৈছে মই নিজে গম পোৱা নাই হে নাৰদ আপুনি জানিব অগাধ পণ্ডিত ভগৱানৰ অংশ অৱতাৰী পুৰুষ গতিকে ইয়াৰ কাৰণটো মোক ক'ব লাগে তেতিয়া নাৰদে কৈছে যে তুমি আচলতে এই অৱস্থাটো যি হৈছে তুমি এটা কাম যে জগতখনকে আচলতে তুমি নাশ কৰিছা নাৰদে কৈছে যে নাৰদ পদ্ধতি শুনা মহামুনি ব্যাস তুমিহে কৰিলা হবে জগতকে নাশ নিৰন্তৰে পশুৰা লৈলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম ইয়াৰ সমান যে তুমি জগতখনকে নাশ কৰি পেলা গতিকে আকস্মিতে তুমি লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম গৰিহিত কৰ্মক কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমূলি গতিকে তুমি গৰিহিত কৰ্মক ধৰ্ম বুলি ক'লা বলি বিধান পূজা পাতল সমস্ত তাতে লিখি ক'লা কিন্তু আচল যিটো ধৰ্ম ভগৱানৰ যি গুণ চৰিত্ৰ লীলাৰ কথা নকলা গতিকে হে নাৰদে কৈছে হে ব্যাস এতিয়া তুমি ভাগৱত ৰচনা কৰা গতিকে ভক্তিয়ে কৰে সংসাৰৰ বন্ধ নাশ ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস ভক্তিহে সংসাৰৰ বন্ধ নাশ কৰে তেতিয়া তুমি ভক্তিৰ প্ৰভাৱ এই কথাটো কম তুমি শুনা এই বুলি নাৰদৰ পূৰ্বজন্মৰ কথাখিনি তেওঁ ক'ব আৰম্ভ কৰিছে উপৰি জন্মৰ কথা শুনিও আমাৰ আছিল আমি দিজ দাখিৰা কুমাৰ কৃষ্ণৰ ভকত চাৰি পৰম সন্যাসী বঞ্চিলা বাৰিষা ব্ৰাহ্মণ নৰঘৰে এই ব্যাস মই আগৰ জন্মৰ কথা কওঁ মই এজন দ্বিজ দাসীৰ কুমাৰ আছিলোঁ কৃষ্ণৰ ভকত চাৰিজন পৰম সন্যাসীয়ে
এদিন বাৰিষা ব্ৰাহ্মণৰ ঘৰত আছিল। ৰাম পাঞ্চবৰী খৰায়ামি অয়বোধ চোৱাল পাঞ্চিলে হে ধৰণীতে তাসম্বাৰ আল শুন কৃষ্ণ কথা নিতে কৰন্ত কীৰ্তন তাসম্বাৰ কৰো আৰু উৎসৃষ্ট ভোজন। মোৰ তেতিয়া বয়স মাত্ৰ 5 বছৰ, এটা অবোধ ছোৱাল। আৰু সেই 4জন সন্যাসীয়ে তেওঁলোকে কি কৰে, মোক এইটো কৰ সেইটো কৰ বুলি কয়, ময়ো তাহাৰ সেইমতে কামখিনি কৰোঁ। আৰু তেওঁলোকে কি কৰে, কৃষ্ণৰ কথাবিলাক নিতে কীৰ্তন কৰি থাকে। আৰু সেই কীৰ্তন কৰি থকা কথাবিলাক মই শুনো সদায়। আৰু তেওঁলোকৰ কি কৰে, উৎসৃষ্ট ভোজন, তাৰমানে তেওঁলোকে ভগৱানক নিবেদন কৰি দিয়া যি বস্তু ভগৱানক নিবেদন কৰি দিয়ে, প্ৰসাদ মাহ প্ৰসাদ, সেইখিনি ময়ো তেওঁলোকে খায় আৰু মোকো দে, মই খাওঁ। এ ৰাম গুচাই মনৰ মালা ও সন্তৰ সংগতি কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি ৰাতি দিনে গাইল কেশ বৰ গুণ যশ মনত উপজি আহে কৃষ্ণ কথাৰ গতিকে তেওঁলোকে সেই যি কৃষ্ণৰ কথা কৈ থাকে আৰু সেই কৃষ্ণৰ কথা মই সদায় শুনি থাকোঁ। আৰু শুনতে শুনতে মোৰ মনৰ যি মল, এই মলবিলাক আঁতৰ হৈ গ'ল, তাৰমানে সন্তৰ সংগত। আৰু কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি, কৃষ্ণৰ লগত মোৰ তাৰমানে মতিটো গ'ল কৃষ্ণৰ প্ৰতি। কৃষ্ণ কি বস্তু জানবাৰ কাৰণে মোৰ মতিটো গ'ল, আৰু মই ৰাতি দিনে সদায় ভগৱানৰ নাম গুণ গালোঁ। ৰাম নয়নৰ জৰে নিৰা হে ৰাম তনুৰ মানসিতা ভকতৰ সংগত পবিত্ৰ ভৈল চিত বাৰিষা বঞ্চি আচাৰি কৰিলা গমন ও হেন দেখি মৰ উত্ৰা বল কৰি গতিকে ভকতৰ সংগত মই পবিত্ৰ হ'ল। সেই বাৰিষা তেওঁলোকেতো যাব লাল 4জন সন্যাসীয়ে যাব ওলাইছে, আৰু তেতিয়া মোৰো মনটো খুব উত্ৰাব লাগিছে। হে ৰাম পাছে পাছে যাও কৰি কাতৰ গুৰু হাব কিছু দিও মোক উপদেশ হেন বা পাতকী সংহা ৰকতৰো আখি অ শুনিয়া সদয় ভৈলা চাৰিও হৈনা খি। তেওঁলোকে যেতিয়া গুচি যায়, আৰু গুচি যোৱাৰ পিছত ময়ো পাছে পাছে যাই কান্দি কান্দি তাৰপিছত গুৰুসকল মোক অলপ কিছু উপদেশ দিয়ক, হেনবা পাতকী কিজনী আমি সংসাৰৰ পৰা আঁতৰি যাব পাৰোঁ, এটা উপদেশ দিয়ক। এই বুলি কান্দি কান্দি যোৱাৰ পিছত সেই 4জন সন্যাসীয়ে তেওঁক সদয় দিছে, হ'ব হ'ব, তেওঁলোকে আৰু নেগলা। হে ৰাম উলটি ধৰিয়া মোক
ও কৰিলাই আশা পৰম ৰহস্য কথা কৰিলা প্ৰকাশ কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান যেন অন্ধ লাক দিলা দিব্য চক্ষু দান এই কথাখিনি নাৰদে ব্যাসৰ আগত কৈ আছে এই ব্যাস তেওঁলোকে উলটি আহি মোক পৰম ৰহস্য কথা প্ৰকাশ কৰলা গতিকে ঈশ্বৰ ভক্তিৰ মহাজ্ঞান দিলা গতিকে ঈশ্বৰ ভক্তিৰ মহাজ্ঞান পাবা লাগলি ঈশ্বৰ ভক্তিৰ মহাজ্ঞান পাবা লাগা হলি আমি কি কৰিব লাগিব এজন গুৰুৰ প্ৰয়োজন হ'ব আৰু সেইজন গুৰুৰ দ্বাৰাইহে আমি ঈশ্বৰ ভক্তিৰ তত্ত্ব জ্ঞান লাভ কৰবা পাৰিম তেওঁ আমাক ঈশ্বৰৰ লগত পৰিচয় কৰি দিব লাগিব গতিকে ঈশ্বৰৰ লগত যিজন তেওঁ আমাক পৰিচয় কৰি দিব ঈশ্বৰ পৰিচয় কৰি দিয়াৰ পিছতহে আমি ঈশ্বৰ তত্ত্বৰ জ্ঞানখিনি লাভ কৰবা পাৰিম আধ্যাত্মিক জ্ঞানখিনি লাভ কৰবা পাৰিম সেইকাৰণে গুৰুজনাই মাধৱদেৱ গুৰুজনাই গুৰু প্ৰতিমাত কৈছে যে বিনা গুৰু চৰণে ভকতি ৰগতি কবহু নহয় অহি পৰম তত্ত্ব বেদক বাণী জানি নৰ নকৰ বিৰাম ধৰমক কৰমক গৰবক চাৰি ডাকি বলহু ৰাম ৰাম তাৰমানে বিনা গুৰু চৰণে ভকতি ৰগতি নহয় অৰ্থাৎ সেই যেতিয়া দাস কুমাৰ আছিল সেই দাস কুমাৰক এই চাৰিজন সন্যাসীয়ে ভক্তিৰ তত্ত্বৰ জ্ঞান অৰ্থাৎ আধ্যাত্মিক জ্ঞানখিনি দিছিল পৰম ৰহস্যৰ কথা প্ৰকাশ কৰিছে আৰু সেইকাৰণে কৈছে ব্যাসক কৈ আছে যে যেনে অন্ধ লাক দিলা দিব্য চক্ষু দান তাৰমানে অন্ধক দিব্য চক্ষু দান দিয়া নহয় মই পালোঁ মই বান্ধৱ কৃষ্ণৰ লগত পৰিচয় হ'লোঁ মোক বান্ধৱ কৃষ্ণৰ লগত মোক পৰিচয় কৰি দিলা গুৰুসকলেহে ভগৱান কৃষ্ণৰ লগত পৰিচয় কৰি দিব পাৰে গতিকে আমাক গুৰুৰ প্ৰয়োজন হ'বই আৰু সেই আধ্যাত্মিক গুৰুৰ দ্বাৰাহে আমি ভগৱানৰ তত্ত্ব অৰ্থাৎ ভক্তি তত্ত্বটো আমি বুজি পাম আৰু বুজি পোৱাৰ পিছত আমি এই সংসাৰত আমাৰ যিখিনি কৰ্ম আমি কৰিব লাগে সংসাৰত বিষয়ত থাকি ইয়াৰ তত্ত্বটো উপলব্ধি কৰবা পাৰিম আৰু ভগৱানৰ কৃপা লাভ পাম এইকাৰণে তেওঁ কৈ আছে এ ৰাম বান্ধৱ কৃষ্ণক মই আই ভৈল পৰিচয় আন দেৱ ধৰ্মক দেখিলো মায়া ময় আছিল অন্ত বৃদ্ধ মাতৃ প্ৰতিপালি মোক দংখিলে সৰ্পিতেহু গৈল পৰলোক ভগৱান কৃষ্ণৰ লগত পৰিচয় হোৱাৰ পিছত মই আন দেৱৰ ধৰ্মক মায়াময় বুলি বোলো মায়াময় মানে ভ্ৰম মিছা বুলি ভাবোঁ আৰু মোৰ বৃদ্ধ মাতৃয়ে মোক প্ৰতিপালন কৰি আছিল তেওঁ কতো কি কৰলা সৰ্পই দংশন হ'ল তেওঁ পৰলোক হ'ল ৰাম ওহে ন দেখি আমাৰ উদাস ভৈলা মনা উত্তৰ দিশক লাগি কৰিলো গমন এৰাইলো নগৰ গ্ৰাম নদী নদ দেশ খুৰয়ত ভৈলো
আপুনি প্ৰৱেশ আৰু মোৰ উদাস হৈ গ'ল মন আৰু মই কি কৰিলোঁ উত্তৰ দিশকলৈকে গমন কৰিলোঁ আৰু তাইও নাই গতিকে উত্তৰ দিশকলৈকে যাই উত্তৰ দিশলৈ যাওঁ যে বহুত তাতে নগৰ গাঁও নদী নদ দেশ আৰু পাৰ হৈ লাষ্টত ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলোঁ ঘোৰ অৰণ্যত প্ৰৱেশ কৰি দেখিলোঁ যে বনৰ মাজত এ ৰাম বন মধ্যে দেখিলোঁ বিচিত্ৰ সৰোবৰ স্নান পান কৰি ভৈলো সুস্থ কলিবৰ আৰু বনৰ বিচিত্ৰ সৰোবৰত স্নান কৰিলোঁ গা চা ধুই সুন্দৰ সুস্থ হলোঁ সুস্থ হৈ আসনে বহিল শিশু অস্বস্থৰ তলে কৃষ্ণক চিন্তিবে লইলো হৃদয় কমলে এই গুৰু শিক্ষা দিয়া মতে এই চাৰিজন গুৰু যে তেওঁক শিক্ষা দিছিল শিক্ষা দিয়া মতে সুন্দৰভাৱে তেওঁলোকে নাৰদে তেতিয়া দাস কুমাৰ তেওঁ কি কৰি আছে মই শিশু অস্বস্থ গছৰ তলত বহি কি সুন্দৰভাৱে ভগৱান কৃষ্ণক হৃদয়তে চিন্তা কৰিব ধৰিলোঁ আমাক গুৰুৱে শিক্ষা দেই কেনেকৈ হৃদয়ত আমি ভগৱন্তক ধ্যান কৰিব লাগে গতিকে তেওঁক শিক্ষা দিছিল গতিকে তেওঁ হৃদয়তে ভগৱান কৃষ্ণক চিন্তা কৰিব দিছিল হে ৰাম উপজিল প্ৰেম ইয়াতি দ্ৰৱ ভৈল চিত ওজৰে নয়নৰ নীৰ তনুৰ মানচিত দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তি অনন্ত প্ৰকাশ কৌটি চন্দ্ৰতোধিক কৃষ্ণৰ প্ৰতি হৃদয়ত যেতিয়া ধ্যান কৰিল তেওঁৰ প্ৰেম আহি দ্ৰৱিত হ'ল চিত্ত চকুৰ পানী একদম বৈ আহিল দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তি তেওঁ সাক্ষাৎ ঈশ্বৰ মূৰ্তিক হৃদয়তে দেখা পালাক ঈশ্বৰ মূৰ্তিক দেখা পোৱাৰ লগে ভগৱান কৃষ্ণ এনে হৈ আছে যেন কৌটি চন্দ্ৰত কৰি অধিক তাৰমানে জ্বলি আছে আৰু এই অৱস্থাত তেতিয়া তেওঁ কি হৈ আছে অৱস্থাটো চাব কৈছে এ ৰাম আনন্দহীন ধূত মনা ও মজিলয়া মাৰ ও গুচিল মনৰ মোৰ মহয় অহংকাৰ ভগৱান কৃষ্ণক হৃদয়ত দেখাৰ পিছত এটা মনত কি আহে আনন্দ আহে আৰু সেই আনন্দ আহাৰ লগে লগে মনত যেতিয়া এটা আনন্দ আহিব আনন্দ আহাৰ লগে লগে কি হয় মনৰ পৰা যিটো মোহ থাকে আমাৰ বিষয়ৰ প্ৰতি যিটো মোহ অহংকাৰ এইবিলাক আঁতৰি যায় নোহোৱা হৈ যায় ভগৱান কৃষ্ণক যেতিয়া আমি হৃদয়ত দেখা পাওঁ হৃদয়ত যেতিয়া ভগৱান কৃষ্ণ হৃদয়ত দেখা পোৱা যায় তেতিয়া কি হয় যে আমাৰ মনৰ কি মোহ আৰু অহংকাৰবিলাক নোহোৱা হৈ যায় গতিকে মোৰ মনৰ মোহ অহংকাৰবিলাক আঁতৰ হৈ গ'ল ৰাম কতৈক্ষণে প্ৰভু পাছে এই ভৈলয় অন্তৰ ধ্যান কৃষ্ণ কণে দেখি দুনাই ধৰো ধ্যান আৰু মই কিছু সময় পিছত এনেকৈ ভগৱান কৃষ্ণক ধ্যান কৰি থাকোঁতে এনেকৈ দেখি থাকোঁতে ভগৱান কি হ'ল অন্তৰ্ধান হ'ল আৰু অন্তৰ্ধান হোৱাৰ লগে লগে মই কৃষ্ণক দেখা নাপাই আৰু পুনৰ আৰু ধ্যান কৰোঁ ভগৱান কৃষ্ণক
এ ৰাম তথাপি নপাও লাগ ও মাধৱ বান বন্ধু কান্দিলৈ নেকহুক হেলে ফুটে বুক এখনীয়া চিলাহিদ ইয়ত দেখা দিয়া কৈক গইলা বন্ধু বুলি ঠাকুৰিলো হিয়া মই এই দেখা পাই আছিলোঁ হৃদয়ত বন্ধুক মাধৱ বন্ধুক কোক গেলা এই বুলি তেওঁ গোটেই কান্দবা ধৰিছে এই আছিলোঁ হৃদয়ত দেখা দিয়া এইটি দেখা পাই আছিলোঁ কোক গেলা বন্ধু বুলি এৰম ঠাকুৰি ঠাকুৰি তেওঁ কান্দবা ধৰিছে ৰাম ঐ অনন্তৰে আকাশত শুনিলো বাসনা ঐ এৰি কামক লাগি বালক ক্ৰন্দন নতুগুছে সৈমকে মনৰ মল যত নপাইবা মোহক দেখা আউৰইজন মত আৰু এই অৱস্থাতে কি হ'ল যে আকাশবাণী হ'ল আৰু আকাশবাণী হৈ কলাক হে বালক তুমি ক্ৰন্দন এৰা তোমাৰ মনৰ মল নুগুচাক লগিন তুমি মোক এই জন্মত দেখা নাপাবা ৰামৰ নাম গুণ মাত্ৰ কৰিও কীৰ্তন পাইবা আউৰা জনমত সদা দৰিখন এন শুনি ভৈল মৰ মনয়ুপসম লাজ এৰি ফুৰগাই কৃষ্ণ গুণ নাম গতিকে এই জন্মত মোৰ নাম গুণ মাত্ৰ তুমি কীৰ্তন কৰা পাইবা আৰু জনমত সদা দুইখন গতিকে ইয়াৰ পিছৰ জন্মত সদায় মোক দেখা পাই থাকবা হেন শুনি হইল মৰ মন উপশম লাজ এৰি ফুৰগাই কৃষ্ণ গুণ নাম সেইকাৰণে কৈছে এই ব্যাস সেইকাৰণে মই ভগৱানৰ নাম গুণ গাই ফুৰো লাজ কাজ এৰি তাৰমানে ভগৱানৰ নাম গুণ আচলতে লাজ কাজ এৰি গাব লাগে লাজ কৰিলে ফল নাপায় ভগৱানৰ নাম গুণ গাব লাগে লাজ এৰি হলে গাব লাগে হে ৰাম কৃষ্ণৰ চৰিত্ৰময়ী অহুমৰ মানাত অনন্তৰে কালয়াখি উভৈলায়ুপগত পৰিল হৰিৰ কৰ্ম চিন্দিলে সকলে পাইলো পাৰি খদি তনু ভকতিৰ বলে গতিকে কৃষ্ণৰ চৰিত্ৰ মই সুমৰ মনত সেইকাৰণে মই সদায় ভগৱানৰ নাম গুণবিলাক স্মৰণ কৰি থাকোঁ এনেতে কাল আহি উপগত হ'ল মোৰ শৰীৰ পৰিল শৰীৰ কৰ্ম চিন্দিলে সকলো কৰ্ম চিন্দি গেল মই পাৰি খদি তনু পালো ভকতিৰ বলত হে ৰাম সেই সময়ত আহি অমিলিল প্ৰলয় প্ৰৱেশিলো গয়া মই ব্ৰহ্মাৰ হৃদয় তাহানে মানস পুত্ৰ হুয়া ভৈলো
জাত দেখা ভকতিৰ কিনো মহিমা হাই খ্যাত তেওঁলোকৰ মানস পুত্ৰ হৈ মই জন্মিলো ব্ৰহ্মাৰ মানস পুত্ৰ হৈ মই জন্মিলো সেইকাৰণে নাৰদক কৈছে দেখা তুমি ভক্তিৰ কি প্ৰভাৱ ভক্তি কি আচৰিত মহিমা হে ৰাম ভকতিৰ প্ৰভাৱক হন্তে অদ্ভুত ভৈলৈ অৱতাৰ মই হুয়া দাখি হুত মহাহৰি প্ৰসাদে তুৰিলো খুৰা মায়া হেন জানি ব্যাস জগ তোকে কৰা দায়া গতিকে মই মহাহৰিৰ প্ৰসাদত এই ঘোৰ মায়াৰ পৰা তৰিলো সেইকাৰণে কৈছো তুমি জগতকে দয়া কৰা হে ব্যাস জগতকে দয়া কৰা কি কৰা হে ৰাম কৃষ্ণ গুণ নাম কৰ্ম কৰিও বেকত শ্ৰৱণ কীৰ্তন কৰি তৰুক জগত এই বুলি ভৈলা বুনি স্বৰ্গত প্ৰবেশ ব্যাস শান্ত চিত্ত ভৈলা পায়ায়ু উপদেশ হে ব্যাস তুমি কৃষ্ণৰ নাম গুণ কৰ্ম বেকত কৰা তাৰমানে প্ৰকাশ কৰবা দিছে শ্ৰৱণ কীৰ্তন কৰি তৰক গোটেই জগত এই সংসাৰৰ জীৱ নৰসকলে ভগৱানৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি তৰি যাওক এই বুলি নাৰদ স্বৰ্গত প্ৰৱেশ কৰিল আৰু ব্যাস নাৰদৰ উপদেশ পাই তেওঁ শান্ত চিত্ত হ'ল উপদেশখানি পাই তাৰপিছত ব্যাসে কি কৈছে এ ৰাম কৃষ্ণৰ মূৰ্তিক পাছে ও কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান বাম পাশে মায়া দক্ষিণত ভক্তি মা ও দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ হইলা গাঁও ব্যাসে ভগৱান কৃষ্ণৰ মূৰ্তিক যদি ধ্যান কৰে হৃদয়ত কৃষ্ণক দেখা পালাক বিদ্যমান দেখে যি তেওঁ বাম পাশে মায়া আছে বাহাতৰ দেখি আৰু দক্ষিণত কি আছে ভক্তি মাতৃ ভক্তি মা দেখি ব্যাসৰ ঋষিৰ একদম শৰীৰ ৰোমাঞ্চিত হৈছে গ তেওঁৰ শৰীৰ একদম ৰোমাঞ্চিত হৈছে হে ৰাম মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলা বন্ত দুই হানো মধ্যস্থ ভাবে আশা ভগবন্ত বন্দৰ মুখ্যৰ হেতু ও দেখি ব্যাসাৰী ভাগৱত শাস্ত্ৰ পাছে কৰিলা ঋষি মায়াই বান্ধে আৰু ভক্তি মাতৃয়ে খুলি দেই আৰু দোৰ মাজত মধ্যস্থভাৱে ভগৱন্ত আছে ব্যাসে দেখা পালাক ব্যাস ঋষি দেখা পালাক বান্ধৰ মুখ্যৰ হেতু দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছত তেওঁ প্ৰকাশ কৰলাক ৰাম পৰম ৰহস্য মহা ভকতিৰ পন্থ শুকক পঢ়াইলা ইটো ভাগৱত গ্ৰন্থ পৰম ৰহস্য মহাভাগৱত মহাভক্তিৰ পন্থ
অৰ্থাৎ ভাগৱত তেওঁ শুকক পঢ়লা এই ভাগৱত গ্ৰন্থ ব্যাসে ৰাম প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ তথা গৈল ব্যাস নাৰদ সংবাদ ইটো কথা উপদেশ আছে নহয় ৰাম শুনা সভা সদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত আমাক কৈছে এই সভাসদসকল তো পুৰাণ সূৰ্য ভাগৱত ইয়াৰ মহত্ব আছে তাৰমানে মহিমা আছে এক হুয়া শৰণ যি জনে শুনে আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক যে এই মহাভাগৱত অৰ্থাৎ কৃষ্ণৰ চৰণত বা যদি আশ্ৰয় লৈ শুনে হেনাহলি পৰম পদ পায় অৰ্থাৎ এই মায়াময় জগতৰ পৰা এই সংসাৰৰ পৰা তৰি যাব পাৰে সুন্দৰভাৱে এ ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ জানি পৰম উৎসুকে সংহাৰিক কৰি কৃপা প্ৰচাৰিলা সুখে এই শাস্ত্ৰ আচলতে বৈকুণ্ঠৰ শাস্ত্ৰ পৰম উৎসুকে কৃপা কৈছে আচলতে সুকদেৱে এই সংহাৰী জীৱবিলাক মানুহক নৰক গতিকে সংহাৰীক নৰক কৃপা কৰি প্ৰচাৰ কৰি গৈছিলে সুকদেৱে সেইকাৰণে কৈছে আমাক ৰাম জানি এক চিত্তে নিতে ও শুনা কৃষ্ণ কথা ইহেন মনুষ্য জন্ম নকৰিও বৃথা সেইকাৰণে আমাক কৈছে জানি এক চিত্তে নিতে শুনা কৃষ্ণ কথা ইহেন মনুষ্য জন্ম নকৰিও বৃথা আমাক সদায় কৃষ্ণৰ কথা শুনবা দিছে নহলে ইহেন মনুষ্য জন্মটো আমাৰ কি হ'ব বৃথাই যাব বিফলে যাব ৰাম বিজুলি চমক যেন ও জীৱন অথিৰা কৈতকে তীখনে পৰি ইহেন শৰীৰা প্ৰাণবন্ধু কৃষ্ণ ৰস ৰনে দিয়া চিত্ত কৃষ্ণ গুণ নাম ইহে পৰলোক বিত্ত যে বিজুলী চমকৰ নিচিনা আমাৰ জীৱনটো এই আছে এই নাই তৎক্ষণাতে আমাৰ কোনদিনা আমি আমাৰ এই শৰীৰটো পৰি যায় তাইও গমে পাবাৰ নাই সেইকাৰণে কৈছে আমাৰ যে প্ৰাণবন্ধু কৃষ্ণৰ চৰণত দিয়া চিত্ত আমাৰ প্ৰাণৰ বন্ধু আছে একজন তেওঁ হ'ল কৃষ্ণ গতিকে তেওঁৰ চৰণত চিত্ত দিয়া তেওঁৰ নাম গুণ কৃষ্ণৰ নাম গুণ ইহে পৰলোকৰ মানে আমি যে ইহলোকত আছো আৰু পৰলোকত যাম আমি মৰিম গতিকে পৰলোকৰ বিত্ত মানে ধন পৰলোকৰ ধন কি ভগৱানৰ নাম গুণ তা ভগৱানৰ নাম গুণ আমি গাব লাগে শুনবা লাগে শ্ৰৱণ কীৰ্তন কৰিব লাগে হে ৰাম জানি হৰি ভকতিত ও তেজি লাখ আউৰ কি মনুষ্য হুইবা এৰাইটো আখ সেইকাৰণে আমাক কৈছে জানি হৰি ভকতিত তেজিও আলাস মানে হেলা নকৰিবি
আৰু কি মনুষ্য হইবা এৰাইতো আৰু যি মনুষ্য হবি এইটো আশা নকৰবি সেইকাৰণে ভগৱানৰ চৰণত আশ্ৰয় লৈ তেওঁ ভগৱানৰ নাম গুণ বিলাক শ্ৰৱণ কীৰ্তন কৰ তেতিয়াহে মনুষ্য জন্মটো সাৰ্থক হ'ব নহলে আমাৰ বিফলে যায় ৰাম হতৰি গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰি কহে বোলা ৰাম ৰাম জানি হৰি ভকতিত তেজিয়ালাখ আউৰ কি মনুষ্য হইবা এৰাইতো আখ হতৰি গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰি কহে বোলা ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদায়নো গুচক মুখেতো আগুণ নাম ৰাম মুখেতো আগুণ নাম কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ